জুবিনক অসমীয়া জাতিয়ে কি মডেলি পূজা কৰিব নেকি? এইবিলাক নিয়ম কোনে কৰি আছে যে জুবিনৰ বিষয়ে যাতে অহা 100 বছৰত এটা মানুহৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি হয়? 100 বছৰ পিছত নৱপ্ৰজন্মই জুবিনক কেনেকে চিনিব? জুবিনৰ গানেৰে নহয়, যেন জুবিন এজন মদ ভাল পোৱা ব্যক্তি আছিল। জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰিম। জুবিনৰ সমাধিত খাফৰেৰে মদ ঢালি নহয়। আজি যোৱা 1 মাহত যোনে যি পাৰে তাকে কৰি আছে। মদা খাফৰেদি মদ ঢালি দিয়া এইটো কি অসমীয়া সংস্কৃতি নেকি? এইবিলাকৰ এইটোতো কোনো সংস্কৃতি হ'ব নোৱাৰে। সাধা টেমা দিয়া এইটো কি সংস্কৃতি নেকি? সি ভাল পাইছিল আমি জুইৰ লগত ঘৰৰ মানুহে তাক উৎসৰ্গা কৰি দিলে, অগ্নিত তাক দি দিলে। অগ্নিয়ে তাৰ কাপোৰযোৰ লৈ ল'লে, অগ্নিয়ে তাৰ শৰীৰ লৈ ল'লে, অগ্নিয়ে জাক জাক ল'ব লাগে ঘৰৰ মানুহে চিন্তা কৰিছিল, দিলে, প্ৰজ্বলিত হৈ গুচি গ'ল। এতিয়া জুবিনক আমি গানেৰে সংস্কৃতিৰে আমি জীয়াই ৰাখিব লাগিব, উন্মাদনাৰে নহয়। আৰু উন্মাদনাক বিজেপি চৰকাৰে কেতিয়াও স্বীকাৰ নকৰে। উন্মাদনা দি আমাক এক কদম কোনেও হিলাব নোৱাৰে।